হেল্ল' গাইজ ইউটিউব চেনেল ৰাজ ব্লগ। তো মই আজি আছোঁ মোৰ ল'ৰাৰ সন্মুখত। তো ল'ৰাৰ আজি এটা অকেজন আছে। অকেজনটো কি মই ল'ৰাটোৰ মুখত নিজেৰে শুনিম। আজি মোৰ 12টাত হেপী বাৰ্থডে। থেংক ইউ। আৰু মোৰ ল'ৰাটোৰ আজি বাৰ্থডে কি মানে মাকে পিন্ধাব, সেই কি পিন্ধাব আপোনালোকে ভিডিঅ'টোত চাই থাকক। ঠিক আছে গাইজ, আপোনালোকে দেখিলে। তো মোৰ ল'ৰাজনক বাৰ্থডেৰ উপলক্ষে আজি সোণাৰ চেইন এডাল পিন্ধালে। তো বাৰ্থডেত কালি আপোনালোকক অকেজনত নিমন্ত্ৰণ জনালোঁ। কাইলৈ ৰাতিপুৱা আমাৰ নাম কীৰ্তন হ'ব ঘৰত, আৰু আবেলি বাৰ্থডেৰ আমি কেকখন কাটিম। তো এইখিনি আছিল আজি বাৰ্থডে অকেজনৰ মানে আজিৰ। হেল্ল' গাইজ, ইউটিউব চেনেল ৰাজ ব্লগ। তো আজি আছোঁ মই মোৰ নতুন বিল্ডিঙত। তো মই আজি ল'ৰাজনৰ এটা অকেজন আছে। অকেজনটো হ'ল হেপী বাৰ্থডে। তো তাৰ আজি হ'ব তাৰ মানে 13 বছৰত আজি তাৰমানে সি ভৰি দিব। সেইকাৰণে মই এই ল'ৰাটোক এটা মই ভিডিঅ' বনাব ওলাইছোঁ। তো ভিডিঅ'টো কেনেকুৱা হয় আপোনালোকে শেষলৈকে চাই থাকক। তো চাওক, এইপিনে চাওক, এইপিনে আছে মোৰ খুৰালি। তো খুৰালিজনীৰ নাম হ'ল কবিতা দাস। আৰু এইপিনে আছে মোৰ বাৰ্থডেৰ আজি অটোগ্ৰাফটো। বাৰ্থডেৰ আজি অটোগ্ৰাফ কেনেকুৱা হৈছে আপোনালোকক দেখুৱাই আছোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ ভালদৰে চাই থাকক। তো ঠিক আছে গাইজ, এইকেইজনী হ'ল মোৰ ভাতিজা। তেওঁলোকে মোৰ ল'ৰাজনৰ অৰ্থাৎ তেখেতসকলৰ দাদেক। তো বাৰ্থডেত আহিছে। তো বাৰ্থডে কেকখন কাটিব। তেওঁলোকে বহুত আশাৰে ৰৈ আছে। তো গাইজ, আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে। এতিয়া কিছু সময়ৰ পিছত আমি মোৰ ল'ৰাজনৰ বাৰ্থডে কেকখন কাটিম। আৰু এই মোৰ ল'ৰাজন আহিছে ইয়াতে, তাৰমানে ল'ৰাজনে তাৰমানে নিজে কেকখন কাটিব। তো যেতিয়া মানে কেকখন কাটিব তেতিয়া সকলো দৰ্শক তাৰমানে মোৰ ল'ৰাজনৰ সন্মুখত থাকিব। তো ঠিক আছে গাইজ, ভিডিঅ'টো বেছি দূৰলৈ আগ নাবাঢ়ো। আজি ইয়াতে ভিডিঅ'টো সমাপ্ত কৰিলোঁ। বাই। হেল্ল' গাইজ, ৱেলকাম টু ৰাজ ব্লগ। আজি মোৰ ল'ৰাটোৰ হেপী বাৰ্থডে। তো আজি তেওঁ এখন কেক কাটিব। কেকখন কাটোতে ইয়াত সকলো আমাৰ ঘৰৰ পৰিয়ালে থাকিব। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। কি ক'ম? আজি মোৰ ল'ৰাজনৰ হেপী বাৰ্থডে। তো তেওঁলোকে কেক কাটি আছে। ল'ৰাজনক কৈ দিছোঁ, ল'ৰাজনৰ দুই এখন কথা ক'ব।
Happy birthday.